ডাঙৰটো তাক কাটি দিলো সৰুটোৰ কাৰণে ছোৱালী বিচাৰোতে বিচাৰোতে ভগৱানৰ গুৰিকে পামগে কিজনীক দেখুৱা কি পচন্দ নকৰে কিজনীক দেখুৱা পচন্দ নকৰে আজিকালি লোৱাহে জোৰ কৰিবলৈ Hey guys, welcome to my channel. আজি আমি আহিলোগে শিৱসাগৰৰ পৰা আমি নিজৰ মাজুলীলৈ আহিলোগে আমাৰ ঘৰলৈ আহিলো আমাক হেনো ডিব্ৰুগড়ৰ মামীয়ে হেনো আমাক এটা টেকেলি দিছে তাৰ ভিতৰত কি আছে আমি চাম দেই পইচাও আছে বুলি কৈছিলে কিবা এটা আছে বুলি কৈছিলে আপোনালোকক দেখাম হ'ব হেল্ল' ৰঙিলি নহয়নে বাবু আমাৰ মৰতি তই ক'ত আছিলি ইমান দিনে দেখা বহুত দিন হ'ল পাই হয় হয় দে তোকো দেখা বহুত দিন হ'ল মোৰ ঘৰ ইয়াতে ইয়াতে তোৰ ঘৰটো ক'ত মোৰ ঘৰতে শুনা পোৱা আকৌ তই ইয়ালে কিয় আহিলি ইয়াত মোক সেই বোৱাৰীজনী মাকক হয় নেকি ইমান দিন মাতি আছে মই আহিব কঁকালৰ বিষ ভৰিৰ বিষ এবাৰ নহয় এবাৰ যাওঁ সেই বুলিহে ওলাই আহিলো কিন্তু নেদেখা যাবি দুখোজ দিলে পাই ধুনীয়াচোন কৰি ইয়াতে বুলি পাহৰিলো না যাম বুঢ়ী হৈছো নহয় অকমান তাতে বহিলো নোৱাৰিছো আৰু দে কঁকালৰ বিষ মোৰ ল'ৰা তিনিটা ডাঙৰটো ডিব্ৰুগড়ত শিক্ষকৰ চাকৰি কৰে মাজুটো বুজিলো হাতত কি কোম্পানী এটাত কাম কৰে গম নাপাওঁ কি কোম্পানী কি কবি আৰু ঘৰতে আছে ডাঙৰটো তাক কাটি দিলো সৰুটোৰ কাৰণে ছোৱালী বিচাৰোতে বিচাৰোতে ভগৱানৰ গুৰিকে পামগে কিজনীক দেখুৱা কি পচন্দ নকৰে কিজনীক দেখুৱা পচন্দ নকৰে আজিকালি লোৱাহে জোৰ কৰিবলৈ ভয় লাগে বৰ বেয়া পায় দেখিছ চুলি পকি বুঢ়ী হৈ একো কৰিব নোৱাৰো বিয়াখন পাতিয়ে মই পাৰিলোহেঁতেন পাৰিলো হয় বিয়াখন পাতি দিব পৰা হ'লে কিবাকে আইতা কোনখিনি পৰা আহিছে মোৰ ঘৰ সেই সোণাপুৰ মোৰ ঘৰ ইয়াতে পাই কি কৰি আছে কথাকে পাতিছো আৰু দিয়া আমি পঢ়িবলৈ নাপালোৱে দেখোন আমি স্কুল নগলো নহয় আমি একেখন গাঁৱৰে আছিলো ছোৱালী আজি অত দিনৰ মূৰত লগ পালো একেবাৰে ভালকে পিছে কি শাহু বুঢ়ী গলে যায় অথনি শুনিছিলো বিয়নী এতিয়া মানে কি হেৰি নেকি ল'ৰা ছোৱালী মানে মোৰ তিনিটা ছোৱালীজনী বিয়া দিলো ডাঙৰজনী ছোৱালী ডাঙৰ ল'ৰাটোলৈ সেই বিয়া পাতিলো সেই বোৱাৰী ঘৰলৈ আহিছিলো এতিয়া সৰুতে ছোৱালী এজনী বিচাৰি পোৱা নাই আমাৰ এজনী আছিলে বাৰু দিয়কচোন বাৰু নহয় এতিয়া আকৌ জাতিগত কথা এটা আছে ন আপুনি বাৰু কোন জাতি জাতিটো কথাহে সুধিছো আমি অসমীয়া আকৌ নহয় হেৰি মানে কোচ নে কলিতা নে কি নাথ বুলি কৈছোৱে দেখোন পাই আপোনাৰনো কোন জাতি আমি যোগী জাতি মোৰ ল'ৰা ছোৱালী তিনিটা তামোলৰ কিবা দেখিছিলো আছে জানো
ছোৱালী পোৱা নাই আপুনি বাৰু বিচাৰি দিব আমাৰে আছে ও আইতা আইতা ও আইতা কুকুৰটো ডাঙৰ দেখিছে অকণ পোৱা হ'ব নেকি মানুহ টকা হ'লে আগবঢ়াই থৈ আহিবি আপোনাৰ একদম চকচকীয়া বুঢ়ী দেই আপোনালোকৰ কাৰণে নে নহয় আইতাও হ'ব দিয়া আমি আমাৰ ছোৱালীজনী আছে বাৰু সময়ত খবৰ খাতি এটা ল'ম ল'ৰাটোৱে কি কৰেনো মোৰ ল'ৰাটো সেই পদূলিম কৰে দোকানখন খুলি যেন তেনে দিনটো এইজনী পচন্দ হ'ব নেকি নাই নাই বৰ পচন্দ অকমান হেৰি এইজনী এইকেইজনীৰ ভিতৰত নাই এজনীও পচন্দ চাৰা দুজনী আছে আৰু ভালকে এতিয়া পিছে আপুনি ঘৰলৈ গৈছিলে সেইখিনিত বাৰু আপোনাৰ বিয়নীয়ে ঘৰলৈ মোৰ ঘৰ ইয়াতে মই ৰমেশৰ ঘৰত পাণ কেইটামান আনিবলৈ গৈছিলোঁ হয় ঘৰত পানী দাইছে মানে এইবাৰ ধান দাইছে নাই ধান দাই খতম ধান নে বাও ধান নে খালি ধান নাই বাও ধান চব বাও ঘৰতে ধান নে বাওনি লাগে মোৰ বোৱাৰী দুজনী আছিল বোৱাৰী দুজনী লাগে তামোল আদায় হ'ল আকৌ দেই হ'ব দিয়ক ঘৰত আইতা আপোনালোক গাঁও কৰে দেই হ'ব বাৰু দেই যিটো নাই বৰ ভাল লাগিলে দেই আগবাঢ়ি আহিব লাগিব তুমি যাব পাৰিব